Hello everyone, welcome to Dipanjali's Kitchen. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিলো নাৰিকলৰ এটি নতুন সোৱাদ যেটো আপোনালোকে ঘৰতে থকা সামগ্ৰীসমূহেৰে অতি সহজতে বনাই তৈয়াৰ কৰিব পাৰে। আহকচোন তেনেহলে দেৰি নকৰি আৰম্ভ কৰো। এই ৰেচিপিটো বনাবলৈ মই ইয়াত 2 কাপ ময়দা লৈছো আৰু আমাক লাগিব নাৰিকল। মই ইয়াত এফাল নাৰিকল ৰুকি লৈছো আৰু লৈছো মই ইয়াত আধা কাপ চেনি। মই ইয়াত লৈছো ডাঙৰ চামুচেৰে 2 চামুচ কৰ্ন ফ্লোৰ, সৰু চামুচেৰে 1 চামুচ বেকিং পাউডাৰ আৰু লৈছো মই ইয়াত গুড়ি কৰি লোৱা আধা কাপ চেনি। প্ৰথমতে মই কেৰাহীটো গৰম হ'বলৈ দিছো। কেৰাহীটো গৰম হ'ল। এতিয়া মই ইয়াত নাৰিকল আৰু চেনিখিনি ভাজি লম। এয়া মই নাৰিকলখিনি দি দিছো। এতিয়া মই ইয়াত চেনিখিনি দি দিলো। এইখিনি ভালদৰে ভাজি লম। এইখিনি মই একেবাৰে বহুত সময় নাভাজো। এইখিনি মোৰ ভজা হৈ গ'ল। এইখিনি মই একেবাৰে ড্ৰাই কৰি ভজা নাই, অকমান জিপজিপিয়া হৈ থাকোতে নমাই দিছো। এয়া চাওকচোন আপোনালোকে। এতিয়া মই এইখিনি নমাই দিছো। অকমান ঠাণ্ডা হ'বলৈ থম। নাৰিকলখিনি ঠাণ্ডা হোৱালৈকে মই এতিয়া বাকিখিনি যোগাৰ কৰি লওঁ। ময়দাখিনি মই বল এটাত বাকি দিলো। এতিয়া মই ইয়াত কৰ্ন ফ্লোৰখিনি দি দিছো। এতিয়া মই ইয়াত বেকিং পাউডাৰখিনি দিলো আৰু মই ইয়াত গুড়ি চেনিখিনি দি দিলো। এতিয়া মই ইয়াত অকণমান ৰিফাইন দি দিম। শেষত মই ইয়াত ভাজি ৰখা নাৰিকলখিনি দি দিছো। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰিম। এতিয়া মই ইয়াত অকণমান পানী দিম। একেবাৰতে একেলগে পানী দি নিদো। অকণমান অকণমান পানী দি ভালদৰে মঠি ল'ম, যেহেতু আমি এইখিনি বেছি পনীয়া নকৰো। এয়া এইখিনি মোৰ ভালদৰে মঠা হৈ গ'ল। এতিয়া মই ইয়াত ওপৰৰ পৰা অকণমান ঘি সানি দিছো এনেদৰে। এইখিনি এতিয়া মই 10 মিনিটমান সময় ঢাকি থৈ দিম। এয়া মোৰ এইখিনি 10 মিনিট হৈ গ'ল। এতিয়া মই এইখিনি এবাৰ ভালদৰে এনেকৈ মিক্স কৰি সৰু সৰু বল বনাই ল'ম। চাওকচোন, আপোনালোকে বিচাৰিলে বেলেগ চেপো দিব পাৰে। এনেদৰে মই এতিয়া গোটেইখিনি সৰু সৰু বল বনাই ল'ম। এয়া আমাৰ বলকেইটা ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি তেলত ফ্ৰাই কৰি ল'ম। এতিয়া মই এইখিনি ফ্ৰাই কৰিম। তাৰ কাৰণে মই কেৰাহী গৰম হ'বলৈ দিছিলো। কেৰাহীটো গৰম হ'ল। এতিয়া মই ইয়াত ৰিফাইন দি দিছো। এয়া ৰিফাইনখিনি গৰম হ'ল। এতিয়া মই ইয়াত এটা এটাকৈ দি দিছো। ৰিফাইনখিনি একেবাৰে বেছি গৰম হ'বলৈ নিদিব। এয়া মোৰ গোটেইকেইটা দিয়া হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিম আৰু লাহে লাহে ভালদৰে ফ্ৰাই হ'বলৈ দিম। এয়া মোৰ এটা চাইড হৈ গ'ল। মই উলটা দিলো গোটেইখিনি।
এতিয়া মই এইটো সাইডে হ'বলৈ দিম এয়া দুটা সাইড ফ্ৰাই হৈ গল এতিয়া মই এইখিনি নমাই লম এয়া কোকোবল ৰেডি হৈ গল এই ৰেচিপিটো বহুত ইউনিক হয় আপোনালোকে বনাই চাবচোন আৰু ভিডিওটো যদি চাই ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব